জনাইছোঁ আপোনাৰ সকলোকে আজি আমি দেখাম লোকেল হাঁহৰ পোৱালি কেনেকৈ বৰ্ডিং কৰিব লাগে মানে হাঁহৰ পোৱালি কেনেকৈ বৰ্ডিং কৰিব লাগে হাঁহক প্ৰথমে দেখাই দিছোঁ হাঁহৰ পোৱালি বৰ্ডিং কৰাৰ প্ৰথমটো নিয়ম হৈছে এনেকুৱা ৰাউণ্ড চিট দিব লাগিব তাৰপিছতে আপোনালোকৰ ইয়াতে পেপাৰ দিব লাগিব পেপাৰ দি কেনে দানাৰ পাত্ৰ দিব লাগিব হাফ লিটাৰৰ দানা পাত্ৰ দিয়াৰ পিছত আমাৰ দিব লাগিব দানা আমি যিটো পেপাৰ দিছোঁ পেপাৰৰ পৰা দানা ছটিয়াই দিব লাগিব প্ৰথম 2 দিনমান তেনেকৈ ছটিয়াই দিব লাগিব আৰু পেপাৰটো চেঞ্জ কৰিব লাগিব যাতে নষ্ট নহয় যেহেতু সৰু পোৱালি আমি পাত্ৰত দিলে খাব নোৱাৰিবও পাৰে সেইকাৰণে দানা পাত্ৰ এনেকুৱা পানীৰ পাত্ৰ পানী দিব লাগিব এয়া পানীৰ পাত্ৰ আহি গ'ল এনেকুৱা পানীৰ পাত্ৰ আমি দি দিলোঁ আপোনালোকে লক্ষ্য ৰাখিব যাতে হাঁহৰ পোৱালিটো জিকি নাযায় মানে ভিজি নাযায় যদি হাঁহৰ পোৱালিটো ভিজি যায় তেনেহ'লে কিন্তু মৰি যাব আপোনালোকৰ 1 পৰা 7 দিনলৈকে হাঁহৰ পোৱালি ভালকৈ পানী দিয়াৰ সময়তে ধ্যান ৰাখিব যাতে ভিজি নাযায় ভিজি গ'লে কিন্তু পোৱালি নাবাচে আৰু ৰাতি হাঁহৰ পোৱালি খাব নিদিব দানা পানী একো নিদিব দিনত দি দিলে হ'ল ৰাতি লাইট দিব লাগে আমি প্ৰথমে যিহেতু আমাৰ অফিচত ৰাখিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে অলপ সময়লৈ নমাই দিছোঁ তেনেকৈ ৰাখিলে আপোনালোকৰ মৰ্টেলিটি কম হ'ব মাত্ৰ হাঁহৰ পোৱালি টেম্পাৰেচাৰ অলপমান কম লাগে মুৰ্গী পোৱালিতকৈ 33 বা 32 টেম্পাৰেচাৰ ৰাখিলে আপোনালোকৰ হাঁহৰ পোৱালি একদম ভাল গুটগুটীয়া হৈ যাব তাৰ লগতে দিনত আপুনি কি কৰিব ৰ'দ ওলাই দিব দিনত একবাৰকৈ মোটামুটি অলপ ৰ'দ অলপ হেৰি আৰু দেখাই দিছোঁ আমি কেনেকৈ ৰাখিছোঁ এইখিনি হৈছে খাকী কেম্বেল হাঁহৰ পোৱালি আমি দিনত ওলাই দিছোঁ ৰ'দত এইখিনি খাকী কেম্বেল হাঁহৰ পোৱালি আৰু এনেকৈ দিনত ৰ'দত ওলাই দিব আৰু ৰাতি কি বডিত ৰাখি লাইট দি ৰাখিব যদি কোনোবা লোকেল হাঁহ খাকী কেম্বেল হাঁহ মাদ্ৰাজী হাঁহ পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে আজি ভিডিঅ'টো মই আছিলে আগৰ ভিডিঅ'টো ভাল পাইছে আৰু এইটো হৈছে মোৰ অফিচ এইটো অফিচত গোটেই দিনটোৱে পোৱালি গনা বাচা পেকিং কৰা সকলোবোৰ কৰি থকা হয় আৰু পোৱালিবোৰ ডেলিভাৰী দিয়া হয় আপোনালোকৰ কোনোবাৰ যদি হাঁহৰ পোৱালি বা মুৰ্গী পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে গোটেই দিনটো আমি হাঁহৰ পোৱালি মুৰ্গী পোৱালি লোকেল সোণালী সকলোবোৰ গণনা কৰোঁ আৰু ইভিনিং টাইমৰ পৰা দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আমি ডেলিভাৰী কৰা আপোনালোকক দেখাম যে আমি কেনেকৈ ডেলিভাৰী কৰোঁ এয়া গোটেই দিনৰ প্ৰচেছ গন্তি কৰা পেকিং কৰাৰ প্ৰক্ৰিয়া আৰু এইখিনি হৈছে পেকিং কৰা ৰখা বস্তু এইখিনি ক'ত ক'ত যাব দেখাই দি আছোঁ এইখিনি যাব ডবকা এইখিনি যাব দুলীয়াজান এইখিনি যাব বাইহাটা চাৰিআলি এইখিনি যাব নলবাৰী এইখিনি যাব আপোনাৰ জয়পুৰ এইখিনি যাব নামৰূপ এইখিনি যাব জাগুন এইখিনি যাব জাগিৰোড আৰু মালখিনি লোডিং কৰি দিলোঁ এতিয়া বাছে লাহে লাহে চব ঠাইতে ডেলিভাৰী কৰিব